ফ্ৰেণ্ডছ কি খবৰ সকলোৰে ভালনে? বৰ্তমান মোৰ ভালেই। মই কবিতাই মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোত আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাম। পৰিৱেশ মানেনো কিনো আৰু আমাৰ গাঁৱত মানে সকলো ৰাইজ মিলি যিসকল কৰ্মসূত্ৰে বাহিৰত আছে সেই সকলো আহি আজি মানে এটা প্ৰীতিভোজ বুলিয়ে কয় আৰু প্ৰীতিভোজ খোৱা হ'ব। তালৈকে যাবলৈ ওলাই আহিছোঁ লগৰজনী ঘৰলৈ, মানে তাইৰ ঘৰলৈ। তাকে ওলাই মেলি আহি ৰেডি মই ৰৈ আছোঁ। তাকে ভাবিলোঁ নতুনকৈ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ, বহুত দিন দিয়াও নাই যিহেতুকে। সেইবাবে ভাবিলোঁ এইটো এটা ধুনীয়া পৰিৱেশ ন, ভাবিলোঁ সেইটোকে ভিডিঅ' কৰোঁ আৰু আপোনালোককো দেখাওঁ আমাৰ গাঁৱতনো কেনেকৈ সকলো ৰাইজ মিলি কেনেকৈনো আমি ভোজ খাওঁ। তাকে ভাবিলোঁ ভিডিঅ' কৰোঁ, আপোনালোককো দেখাওঁ। তেন্তে ভিডিঅ'টো শেষলৈকৈ স্কিপ নকৰাকৈ সকলোৱে চাব বুলি আশা ৰাখিলোঁ। তেন্তে শিক্ষা জীৱনৰ পাতনি মেলা এইখনেই মোৰ প্ৰথম বিদ্যালয়খন, য'ৰ পৰা মই অ আ ক খ ABCD 1 2 শিকি শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। ইমান ধুনীয়া কৰিলে পৰিৱেশটো, বহুত বেছি ধুনীয়া। আমি পঢ়ি থাকোঁতে তেনেকুৱা কৰা নাছিলে। ওচৰতে আছে এখন অংগনবাড়ী কেন্দ্ৰ। সেইখন দেখিছে, যিখন ME স্কুল যিখনত মই পঢ়িছিলোঁ ক্লাছ 6ৰ পৰা। এইকেইজোপা শিলিখা আমি খাই আগতে খুব খাওঁ, বহুত ধুনীয়া হয় খাবলৈ। ইমান ধুনীয়া কৰিলে সঁচাই স্কুলখনৰ পৰিৱেশটো। এইটো হৈছে কৃষি কেন্দ্ৰ, য'ত আমাৰ ফাংচন পতা হয়। মানে এখন গোটেই ফিল্ডখনত মানুহে খাই আছে খানা, বহুত ধুনীয়া। খাই বৈ আহিলোঁ ঘৰলৈ, আহি আছোঁ এতিয়া। ভাল লাগিলে ভোজ খাই সকলো মিলি, বহুত ধুনীয়া লাগিলে খাই খানাটো সঁচাকৈ। এনেকৈ গোটেই মানুহবোৰ যেতিয়া মিলা যায় ন, বহুত বেছি ভাল লাগে। তেন্তে ব'লক আৰু কি কৰিম আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টোৰ মাজতে মই আপোনালোককে দেখাম যোৱাকালি হৈ যোৱা আমাৰ গাঁৱত দিহানাম বহুত ধুনীয়াকৈ গাইছিল। তাকে ভাবিলোঁ আপোনালোককো দেখাম, সেইবাবে দুটা ভিডিঅ'ৰ ক্লিপ মই ভিডিঅ' কৰি ৰাখিছিলোঁ। তেন্তে ব'লক মই ভিডিঅ'কেইটা ইয়াৰ মাজতে আপোনালোকক দেখাওঁ। আহিলোঁ ভিডিঅ'ৰ মাজলৈ বহুত সময়ৰ পিছত। ভোজ খাই আহিলোঁগৈ, ভাল লাগিলে ভোজটো খাই। গাঁৱৰ সকলো মানুহ গোট খাইছে আৰু এইটো ভোজতে মানে গাঁৱৰ সকলোখিনি মানুহ গোট খোৱা হয়। বাৰ্ষিকতো গোট খোৱা হয় বাৰু, কিন্তু মানে এইটো ভোজতে মানে সকলো গাঁৱৰ মানুহবোৰ গোট খোৱা হয়। ভাল লাগিলে ভোজটো খাই, বহুত টেষ্টি হয়, ধুনীয়াকৈ বনাইছিলে। গাঁৱৰ মানুহে বনাইছে বাৰু, বহুত ধুনীয়া হয়, ভালেই লাগিলে। যি কাম আছিলে কৰিলোঁ, মেলিলোঁ, আজৰি হ'লোঁ। তাকে ভাবিছোঁ কিনো কৰিম এতিয়া। মায়ে বৰ তুলি আছে, মই ভাবোঁ অকণমান বৰ তোলোৱা শিকোঁ। ছোৱালী মানুহ যেতিয়াতো লাগিবই ন শিকিব, কাৰণ বিয়া চিয়া দিলে তাঁত চাত লগাই নিজে এতিয়া বৈ নি কাপোৰ পিন্ধিব পাৰিম। পাৰোঁ আৰু অলপ চলপ, কিন্তু শিকি থোৱাটো ভাল আৰু ভালকৈ। তেন্তে ব'লক মই বৰ তুলি কেনেকৈ তুলিম আপোনালোকক দেখাম। মায়ে বৰ তুলি আছে। মই যেতিয়া মাৰ ওচৰলৈ আহিছোঁ, মায়ে মানে তেতিয়া বৰ তুলি আছে। তাকে ভাবিলোঁ ভিডিঅ' এটা কৰি দেখুৱাওঁ, কাৰণ নিজক দেখুৱাতকৈনো মাকো দেখাওঁ আৰু, কাৰণ মাৰ পৰাইতো শিকিম ন মই বৰ তুলিবলৈ। ইয়াৰ পিছতে ময়ো তুলিম, আপোনালোকক দেখাম মইনো কেনেকৈ বৰ তুলিবলৈ শিকিছোঁ।
সেয়া দেখিলে আপোনালোকে মায়ে কেনেকৈ বৰ তুলিছে। এতিয়া মই বহিছোঁ বৰ তোলাত। নাজানো আৰু কিমানকণনো পাৰিম তুলিব। প্ৰথম চেষ্টা কৰিছোঁ। অলপ চলপ প্ৰব্লেম হৈছে বাৰু দেই, বৰ তোলাত নহয়। তাকে চেষ্টা কৰিছোঁ আৰু তুলিবলৈ। পাৰিছোঁগৈ আৰু অলপ বাকী। এবছৰ আগতে তুলিছিলোঁ, এতিয়া পাহৰি গ'লোঁ যে অকণমান থুতুৰা গোজোৱা লাগিছে আৰু সেইবাবে। শিকিলে এনেও পৰা যাব, কাৰণ চেষ্টা কৰিলে কোনো কামেই নোৱাৰা নহয়, সকলোৱে কাম পৰা যায়। আৰু মই এইবোৰ কামত এনেও কৰি ভাল পাওঁ। ভিডিঅ' কৰিবলৈকে যে মই বৰ তুলিছোঁ সেইটো নহয়, মই বহুত বেছি ভাল পাওঁ তাঁতৰ কামবোৰ। আৰু সেইবাবে মই ভাবিছোঁ কি মই পিছত চাবৰ কাৰণে এইবোৰ মানে ভিডিঅ' কৰি ৰাখি থৈছোঁ আৰু। বৰ তোলা দেখালোঁ আপোনালোকক কেনেকৈ তুলিলোঁ মই। তাৰপিছত ভাবিলোঁ বৰ তুলিলোঁ যেতিয়া তাঁতশালখনো দেখুৱাই দিওঁ, সেইটো কাৰণে ভাবিলোঁ তাঁতশালখনো দেখুৱাই দিওঁ আমাৰ কেনেকৈ মানে পাতি থৈছে। ব'ম আৰু কালিৰ পৰা ষ্টাৰ্ট কৰিম ব'বলৈ। মই আকৌ আহিলোঁ ভিডিঅ'ৰ মাজলৈ। ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰোঁ। তেন্তে ভিডিঅ' যদি চাই ভাল পায় মোৰ, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।